নমস্কাৰ, মই মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকলৈ মোৰ বিয়াৰ ভিডিঅ' এটা লৈ আহিছোঁ। আৰু এয়া বিয়াৰ আগদিনা ভিডিঅ' হয়। আৰু মাজুলীৰ পৰা ভণ্টি আহিছে, মা দেউতা খুৰা-খুৰী চব আহিছে। আৰু এয়া ভণ্টি বোৱাৰীজনী আৰু বা সকলোৱে মিলি কিমান ধুনীয়াকৈ ফূৰ্তি কৰি নাচিছে চাওকচোন। আৰু এইটো মোৰ ভাগিন হয় দেই, আৰু সি তাত নিজৰ ঘৰত ইমান লগ সংগ নাপায় যে, আৰু ইয়াত চবকে দেখি তাৰ ফূৰ্তি কিমান দেখিছে নে, কিমান নাচিছে সি পুৰা ফূৰ্তিতা আৰু চবকে লগ পাইছে, মাহীয়েকৰ লগত এয়া পুৰা যুদ্ধ লাগিছে। আৰু এয়া মই মেহেন্দি লৈ থকাৰ কাৰণে ভাগিনজনীও আমনি, তাইকো দি দিব লাগে বোলে মেহেন্দি। আৰু যিহেতু বৌয়ে মোক আঁকি আছে, সেইকাৰণে বায়ে তাইক দি দিলে। আৰু মেহেন্দি আৰ্টিষ্ট বেলেগৰ নহয় কিন্তু দেই, মোৰ নবৌ হয়। আৰু এই গাঁৱৰ সকলো আহিছে নীতি নিয়মখিনি কৰিবৰ কাৰণে। আৰু যিহেতু আমি বিয়াৰ আগেই হ'ল আমাৰ বিয়াখন, আৰু যিখিনি সমজুৱা নিয়ম আছে সেইখিনি নিয়ম এতিয়া আমাক কৰাই দিছে। তাৰপিছত ল'ৰা আৰু ছোৱালী সকলো নিয়ম একেখন ঘৰতে কৰোৱা হৈছে। আৰু এয়া মোক ভিতৰত কৰাই আছে মোৰ নিয়মখিনি, আৰু চাওকচোন। আৰু যিহেতু মই এইখিনি নিয়ম আগে কৰি পোৱা নাই, এইবাৰ প্ৰথম, সেইকাৰণে মোক এয়া পেহী আৰু মা দুজনীয়ে ধৰি নিয়মখিনি কৰাই দিছে। তাৰ মাজতে আকৌ গোপিনীসকলে চাহ দিছেহি খাবৰ কাৰণে, আৰু মোৰ নিয়মখিনি কৰোৱা হৈছে, আৰু গোপিনীও চাহ খাবলৈ লৈছে। আৰু এয়া মোক জোৰোণৰ নিয়মখিনি কৰাই আছে। আৰু ল'ৰা ঘৰৰ পৰা যিখিনি বস্তু পঠাইছে সকলোখিনি মোক চোৱাই নিয়মখিনি কৰাই লৈছে আগে। আৰু সকলো নিয়মখিনি কেনেকৈনো কৰিছে চাওকচোন, আপোনালোককো দেখাইছোঁ। আপোনালোকৰ নিয়ম কেইভাগে কৰা হয়নে জনাবচোন মোক। গোপিনীসকলে ইমান ধুনীয়াকৈ বিয়ানাম গাইছে শুনকচোন। সেয়া আকৌ ৰভাতলত দৰা নিয়মখিনি কৰাই আছে, লগতে নপুৰুষ শ্ৰাদ্ধৰ নিয়মখিনিও হৈ আছে, চাওঁ ব'লকচোন। আৰু এয়া দৰা কইনা দুইটা নীতি নিয়মখিনি কৰি শেষ হ'ল। আৰু যিহেতু নপুৰুষৰ শ্ৰাদ্ধৰ নামষাৰো হৈ আছিল, আৰু নামষাৰো হৈ গ'ল আৰু কৰি, তাৰপিছত এয়া আকৌ প্ৰসাদ দিবৰ কাৰণে যা-যোৰ চলাইছে আৰু চাওকচোন। এয়া চাওকচোন, আমি সকলো বাৰান্দাতে বহি আছোঁ, প্ৰসাদ ৰভাতলত দিবৰ কাৰণে যা-যোৰ কৰি আছে। আমি সকলো বাৰান্দাতে বহি আছোঁ। আৰু যিহেতু আমাৰ বিয়া দুদিনীয়া আছিলে, আৰু এয়া আগদিনাৰ নীতি নিয়মখিনি আপোনালোকক দেখালোঁ। তাৰপিছত পাছদিনা আমাৰ ৰিচিপশ্যনৰ ভিডিঅ'বোৰ ইয়াতে এড কৰি দিছোঁ, চাওঁচোন ব'লক। আৰু মোক মেকআপ কৰিছিল মোৰ নবৌ আৰু নবৌ ভনীয়েকে। আৰু ফাইনেল লুকটো চাওঁচোন ব'লক।
অৰ্জনা দেৱৰ আৰু পৰিয়ালৰ সকলোৱে মিলি ফূৰ্তি কৰিছে আৰু তাকে বোলো আপোনালোকক অকণমান দেখাওঁ, চাওঁ বলক। জাৰ ছোৱালী সকলোৱে নাচিছে আৰু লগতে ময়ো অলপ নাচি দিলোঁ। এতিয়া পানীটোলৈ যোৱাৰ নিয়মখিনি কৰিবলৈ লৈছে, তাকে চাওঁ বলক। আকৌ চবেই পানীটো দি ফূৰ্তি কৰিছে অলপমান, চাওঁ বলক।